ফ্ৰেণ্ডসকল, যোৱাকালি নেপালত সংঘটিত হোৱা সেই বিমান দুৰ্ঘটনাৰ কথা মনত আছেনে? কিন্তু সেই বিমান দুৰ্ঘটনাৰ দৃশ্যটো কিমান ভয়ানক আছিল চালে হয়তো আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। চালে হয়তো আপুনিও আচৰিত হৈ যাব, কেনেদৰে ইমান ডাঙৰ এটা দুৰ্ঘটনা হ'ব পাৰিলে। Да. Ой, какой кошмар. И что теперь? Я не знаю. Он что, падает? Да. Все. Ой, упал. ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনালোকক দুটামান কথা কৈ ল'ব বিচাৰিছিলোঁ। আচলতে বিমানখনত আছিলে টোটেলে ৭২জন মানুহ, তাৰে ভিতৰত 68জন যাত্ৰী, তাৰে ভাৰতবৰ্ষৰে 5জন যাত্ৰী আছিলে আৰু বাকী 4জন আছিলে বিমানখনৰ এটেণ্ডেণ্ট আৰু ক্ৰিউ। কিন্তু সেই বিমানখন কেনেদৰে দুৰ্ঘটনা হ'ল জানিলে আপোনালোকেও আচৰিত হৈ পৰিব। Матч ты снимаешь? Да. Ой, какой кошмар. И что теперь? Я не знаю. Он что, падает? Да. Все. Ой, упал. Мама дорогая. Ё-моё. নেপালৰ কাঠমাণ্ডু এয়াৰপৰ্টৰ পৰা ফ্লাইটখনৰ গন্তব্য স্থানৰ দূৰত্ব আছিল মাত্ৰ 25 মিনিটৰ। কিন্তু বিমানখনে 20 মিনিট যোৱাৰ পিছত 5 মিনিট বাকী থাকোঁতে এনেকুৱা দুৰ্ঘটনাত পতিত হয়।